নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম শিক্ষক দিৱসৰ বক্তৃতাত কেনেদৰে আপোনালোকে 10 শাৰী লিখিব তাৰে এটি চমু আভাস দিছোঁ। শিক্ষক দিৱসত 10 শাৰীত বক্তৃতা। সকলোকে সুপ্ৰভাত। মই ইয়াত শিক্ষক দিৱসত ভাষণ দিবলৈ আহিছোঁ। 1 নম্বৰ শাৰীত লিখিম যে সকলো বিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰতি বছৰে 5 ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়। তাৰপিছত 2 নম্বৰত লিখিম যে ইয়াক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম জয়ন্তী হিচাপে পালন কৰা হয়। তেওঁৰ জন্ম 1888 চনৰ 5 ছেপ্টেম্বৰত হৈছিল। ডক্টৰ এছ ৰাধাকৃষ্ণ ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। তাৰপিছত লাইনত লিখিম 4 নম্বৰ যে তেওঁ এজন মহান পণ্ডিত আৰু শিক্ষক আছিল আৰু আনকি ভাৰত ৰত্ন লাভ কৰিছিল। এনেকৈ লিখিম। তাৰপিছত লাইনটো লিখিম যে শাৰীটো আমাৰ জীৱনত শিক্ষকসকলে পালন কৰা কঠোৰ পৰিশ্ৰম আৰু ভূমিকাক স্বীকাৰ কৰিবলৈ শিক্ষক দিৱস উদযাপন কৰা হয়। তাৰপিছত লাইনত লিখিম যে আমাৰ শিক্ষকসকলে আমাৰ জীৱন উন্নত কৰাত আৰু আমাৰ ভুলবোৰ সংশোধন কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপিছত লাইনটো লিখিম যে বিভিন্ন দেশে শিক্ষকসকলৰ সন্মানত বিভিন্ন তাৰিখত শিক্ষক দিৱস উদযাপন কৰে। তাৰপিছত লাইনত লিখিম যে ইউনেস্কোৱে 1984 হিচাপে ঘোষণা কৰিছিল। শিক্ষকসকলৰ সন্মানত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বিভিন্ন কাৰ্যসূচী আৰু অনুষ্ঠান আয়োজন কৰে। 5 নম্বৰ শাৰীটো লিখিম যে বিদ্যালয়ত শিক্ষক দিৱস উদযাপন শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ বাবে আনন্দ আৰু উত্তেজনাৰে পৰিপূৰ্ণ দিন। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানেই। ধন্যবাদ।